बाक्सानि बारापेटानि गोमानाय लाइमोन गिरीश दासनि गोथै देहाखौ बोखांनो हाबाय। थांनाय सनिबारनिफ्रायनो गोमानानै दंमोन गिरीश दास मुंनि सासे लाइमोना। बिनि उनावनो रबिबारखालि बेखे दैमानि सेराव लाइमोननि सि आरो सेन्देल मोनदोंमोन। उनाव बेखे दैमायाव गोमानायनि सन्देहजों बरपेटा रड पुलिस आरो एसडीआरएफनि हानजाया नागिरबाय थानायजों दिनै बेलासिसिमाव लाइमोननि गोथै देहाखौ बोखांनो हायो। बेखे दैमायाव लुफुंबाय थानाय मोनसे कालभारनि खुन्थियानि गेजेराव गोजावनानै थानाय थासारियाव गोथै देहाखौ राइजोफ्रा नुसनो। बेनि उनावनो जाथायथिलियाव लाबदांगुरि आरो बरपेटा रड पुलिसआ नुजाथिफैनानै गोथै देहाखौ पस्टमर्टेम खालामनो थाखाय बरपेटा मेडिकेल कलेज देहा फाहामसालिसिम दैथायहरो। बेराफारसेथिं नखरनि सुबुंफ्रा बे जाथायखौ गावनो जिउ फोजोबना लानाय नङा होननानै गोरलै गनायना लायाखै। नाथाय पुलिसनि नायबिजिरनायनि उनावसो जाथायनि गुबै बाथ्राया सोराङाव फैगोन। আমাৰ গিৰীশ দাদা হয়। এই ৰাতি প্ৰায় 9মান বজাৰ পৰা নিখোজ হৈ আছে। এতিয়া মানে আজি 5 দিন হ'লে কোনো মানে খা খবৰ কোনো মানে পোৱা নাছিলোঁ। আজি অলপ আগতে গম পালোঁ যে আমাৰ বেকি নৈত নতুনকৈ বনাই থকা দলংখনত মানে 4 নম্বৰ পয়াটোত মানে কি ডেড বডিটো মানে দেখা বুলি মানে ফোন পালোঁ। পাৰ পিছত আমি আহি কিনে যে দেখা পালোঁ সঁচাকৈ মানে ডেড বডিটো মানে আজি ওপৰত মানে ওলাই আছে। এতিয়া পুলিচ প্ৰশাসনক যেনে কালি মানে আৰু কি আছিলে আহি কিনে বহুত মানে চোৱা চিন্তা কৰলাক, কিন্তু কোনো মানে সন্ধান দিব নোৱাৰিলে। কিন্তু আজি কি কাৰণত মানে কি সেই জেগাতে মানে আমাৰ ডেড বডিটো মানে দেখা পোৱা গ'ল। মানে কালি ৰাতিপুৱাৰ পৰাই মানে তাতে তদন্ত কৰা হৈছিল, কিন্তু কোনো মানে তাতে দেখা পোৱা যোৱা নাই। এতিয়া মানে আমাক লাগে মানে আৰক্ষীয়ে সঠিক তদন্ত কৰি আমাক দিব লাগে। আৰু এতিয়া আত্মহত্যা মানে এইটো দেখা পোৱা মতেতো এইটো মানে কোনোবাই মানে হত্যা কৰি পেলাই দিয়া মানে আমাৰ মানে কি ৰাইজৰো বা আমাৰো মানে সন্দেহ হৈ আছে। মানে এইটো মানে যদি আত্মহত্যা কৰলাক হয় বা নিজে আত্মহত্যা হ'লাক হয়, কিন্তু ইমান মানে খুন মানে কোনো দেখা পোৱা যোৱা নগ'ল হয়। কিন্তু এতিয়া আমি দেখা পাইছোঁ যে মুখত, হাতত, মাথাত মানে খুন বহুত মানে দেখা পোৱা গৈছে। এতিয়া মানে গাঁওবাসীয়েও কৈ আছে যে এইটো কিন্তু মানে কি নিজে আত্মহত্যা কৰা নাই, এইটো মানে কোনোবাই মানে আত্মহত্যা কৰি মানে এতিয়া পেলাই দিয়া মানে এইটো মানে পেলাই দিয়া বুলি আমাৰ সন্দেহ হয়। তেওঁলোকৰ এটা সন্দেহ আৰু আমাৰ ৰাইজৰো এটা সন্দেহ যে কিজানি ল'ৰাজন ইয়াত নায়েই। তাৰপিছত আমি আৰু ইয়াৰ পৰা মানে গোটেই ৰাইজ গুচি গ'লোঁ। তেওঁলোকে ইয়াতে নাই বুলিয়ে ক'লাক। কিন্তু আজি ধৰক সময়টো মই ঠিক ক'ব নোৱাৰোঁ। মোটামুটি দুপৰীয়াৰ সময়ত আমি গম পালোঁ যে সেই পায়াটোতে যি পায়াটোত যোৱাকালি দুবাৰকৈ তাৰমানে SDRF বাহিনীয়ে মানে তালাচী চলাইছিল, তাত কালিতো নাই বুলিয়ে কৈছে, কিন্তু সেই পায়াটোতে আজি সেই ডেড বডি ওলাই গ'ল। তাৰপিছত এতিয়া আমি আৰক্ষীক খবৰ দিলোঁ। আৰক্ষী আহি পাইছে, লাবদাংগুৰিৰ IC ছাৰৰ লগত ষ্টাফ আহি পাইছে, কিন্তু এতিয়া বৰপেটা ৰডৰ আৰক্ষী এতিয়ালৈকে আহি পোৱা নাই। আহি পালে ডেড বডিটো লৈ যাব বুলি আমাক কৈ আছে। তাৰমানে সন্দেহ মানে কি ল'ৰা এজনটো আৰু এনে নমৰে কিবা আছে, হয়তো আমি অৱগত নহয়। যিহেতু আমি মানে সদায়তো আৰু তেওঁলোকৰ হেৰিত নাথাকোঁ, আমি অলপ দূৰত, মোৰ অলপ ঘৰটো অলপ দূৰতো হয় যেনিবা। মই ৰাইজৰ সম্পাদক হয় আমাৰ হাতীদল সমাজৰ। তাৰপিছতে হ'ল কি মানে মই তথাপিতো এনে খা খবৰ লৈ আছোঁ, তদন্ত কৰি আছোঁ কি হয়, কিন্তু এতিয়ালৈকে মই সেনে সঠিক তথ্য পোৱা নাই। কিন্তু মানুহ এজনতো আৰু এনে নমৰে, কিবা এটা ঘটনা হ'ব লাগব। নহ'লে আৰু তেওঁলোকৰ ঘৰত অৱশ্যে কাজিয়া পেচাল একো নাই। খালি ভনী মানে বাইদেউ আছে, আৰু বাইদেউ দুজনী আগতে বিয়া হৈ গৈছে। বৰ্তমান তেওঁৰ মাক দেউতাক নাই। ইয়াৰ কথা হ'ল কি, ইয়াৰ পিছত আৰক্ষীয়ে যাতে ইয়াৰ উচিত তদন্ত লয়, তাৰ কাৰণে মই আৰক্ষী বিভাগক মানে অনুৰোধ জনাইছোঁ আমাৰ সমাজৰ তৰফৰ পৰা। গিৰীশ দাসে তাৰমানে এনে দিন হাজিৰা কৰিছিল, এনে অলপ চলপ খেতি বাতিও কৰে। गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां। थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि। थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं। बारा नङा, फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन। बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन।
साफा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव। बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।